নমস্কাৰ, মোৰ চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কচুৰ ঠাৰিৰ সৈতে নাৰিকল। তেলখিনি গৰম হোৱাত মই ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভালদৰে ভাজি লওঁ। ইয়াতে মই কেইফুটামান নহৰু দি দিম। নহৰুখিনি ৰঙচুৱা হোৱালৈকে ভাজিম মই। এতিয়া মই জলকীয়া দুটাও দি দিম ইয়াতে। ভাজি হৈ গৈছে। এতিয়া মই এইখিনি কচুখিনি দি দিম। এতিয়া এইখিনিত মই সোৱাদ অনুযায়ী নিমখ দি দিম। লৰাই দিম। এতিয়া মই ইয়াতে হালধি দি দিম। জিৰা গুড়ি এচামুচ দি দিম আৰু ভালদৰে লৰাই দিম। লৰাই সময় সময় মই ঢাকোন মাৰি দিম। ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে মই 2 কিলো নাৰিকলখিনি দি দিম। আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। দেখিছেনে? ভালদৰে লৰাই দিম। এইখিনি মই 2 মিনিটমান ভাজি ল'ম। তাৰপিছত মই এইখিনি নমাই ল'ম। এতিয়া এইখিনি মই নমাই ল'ম। সেয়া পানীখিনি শুকাই গৈছে ধুনীয়াকৈ। এয়া কচু ঠাৰিৰ সৈতে নাৰিকলৰ ভাজি। এনেকৈ আপোনালোকে ভাজি খাই চাবচোন, বৰ সোৱাদ লাগে খাই। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ।